বৰ্তমান সময়ত প্ৰায় ব্যক্তিৰ হাততে একোটা এন্ড্ৰইড মোবাইল আছে আৰু সেই এন্ড্ৰইড মোবাইলত তেখেতসকলে এটা ফেসবুক একাউন্ট বা এটা ইনষ্টাগ্ৰাম একাউন্ট বা এটা টুইটাৰ একাউন্ট চলাওক বা নচলাওক কিন্তু অন্য এটা একাউন্ট নিশ্চয় চলায় সেই একাউন্টটো হ'ল হোৱাটছআপ একাউন্ট যি নিজৰ মোবাইল নাম্বাৰ দি হোৱাটছআপ একাউন্ট এটা ক্ৰিয়েট কৰে আৰু সেই হোৱাটছআপৰ থ্ৰুৱেদি তেখেতসকলে বিভিন্ন ব্যক্তিৰ লগত নিজৰ মেছেজ কনভে কৰে অডিঅ' মেছেজ ভিডিঅ' মেছেজ কনভে কৰিবলৈ সুবিধা পাইছে এই হোৱাটছআপে বৰ্তমান সমগ্ৰ ৱৰ্ল্ডৰ 1000 কোটি ইউজাৰক সামৰি ধৰিছে আৰু সমগ্ৰ ৱৰ্ল্ডখন এটা সৰু জুপুৰিলৈ পৰিণত কৰিলে আজি মই এই ভিডিঅ'টোত আপোনালোকক ক'ব বিচাৰো যে হোৱাটছআপ কেনে ধৰণে জন্ম হ'ল বা হোৱাটছআপৰ যিজন ফাউণ্ডাৰ আছিল ফাউণ্ডাৰজনে কি সিচুৱেচনৰ সন্মুখীন হৈছিল এই সকলোখিনি ক'ব বিচাৰিছো এই ভিডিঅ'টোত আপোনালোকে যদি ভিডিঅ'টো ফেসবুকত চাই আছে তেতিয়াহলে প্লিজ ফেসবুক পেজটো লাইক কৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে নিশ্চয় জানে বৰ্তমান সমাজৰ কনিষ্ঠজনৰ পৰা ধৰি জ্যেষ্ঠজনলৈকে হোৱাটছআপ ইউজ কৰে আৰু বৰ্তমান সমাজৰ যি সকল জ্যেষ্ঠ ব্যক্তিও এটা এন্ড্ৰইড মোবাইল ক্ৰয় কৰে সেই এন্ড্ৰইড মোবাইলটো একমাত্ৰ ক্ৰয় কৰে হোৱাটছআপ ইউজ কৰিবৰ বাবে তেখেতসকলক অফিচিয়েল কামৰ বাবে তেখেতসকলে বিভিন্ন বন্ধু বান্ধৱৰ সৈতে ভাৱৰ আদান প্ৰদানৰ বাবে এটা এন্ড্ৰইড মোবাইল কিনি হোৱাটছআপ ইনষ্টল কৰে এজন ব্যক্তিৰ নাম ব্ৰায়ান একটন তেখেতে কাম কৰিছিল এপল আৰু ইয়াহুৰ দৰে কোম্পানীত তেখেতৰ এক্সপেৰিয়েন্স আছিল ইয়াহু আৰু এপলৰ দৰে কোম্পানীত কাম কৰাৰ তেখেতে এপল আৰু ইয়াহুৰ দৰে কোম্পানীৰ কাম বাদ দিছিল তেখেতে কাম কৰিব বিচাৰিছিল টুইটাৰৰ নিচিনা কোম্পানীৰ লগত আৰু তেখেতে টুইটাৰ কোম্পানীৰ লগত কাম কৰিবলৈ ইন্টাৰভিউ ফেস হৈছিল আৰু তেখেতক টুইটাৰ কোম্পানীয়ে ৰিজেক্ট কৰিছিল তেখেতে তেতিয়া ভাবিছিল মোৰ ওচৰত এক্সপেৰিয়েন্স আছে মোৰ ওচৰত টেলেন্ট আছে তথাপিতো টুইটাৰ কোম্পানীয়ে মোক একচেপ্ট নকৰিলে আৰু সেই বছৰে তেখেতে অন্য এটা কোম্পানীৰ ইন্টাৰভিউটো অৱতীৰ্ণ হৈছিল এই ঘটনাটো আছিল 2009ৰ সেই কোম্পানীটো হ'ল ফেসবুকত তেখেতে চাকৰিৰ বাবে ইন্টাৰভিউ দিছিল আৰু ফেসবুকেও তেখেতক ৰিজেক্ট কৰিছিল তেখেতক টুইটাৰ আৰু ফেসবুক দুইটা কোম্পানীৰ পৰা ৰিজেক্ট কৰা হৈছিল তেখেত তেতিয়া হতাশ নহল তেখেতৰ এজন বন্ধু আছিল জোকং যি তেখেতৰ লগত ইয়াহু কোম্পানীত কাম কৰিছিল তেখেত দুইজনে সিদ্ধান্ত ললে যে তেখেত দুইজনে এনে এটা প্ৰজেক্ট কৰিব যিটো প্ৰজেক্টৰ দ্বাৰা গোটেই সমগ্ৰ ৱৰ্ল্ডে ফ্ৰী মেছেজ কৰিব পাৰিব এন্ড্ৰইড ইউজাৰসকলক ফ্ৰী মেছেজৰ সুবিধা দিবলৈ গৈ তেখেতসকলে ডেভেলপ কৰি উলিয়ালে হোৱাটছআপ বৰ্তমান সমগ্ৰ ৱৰ্ল্ডৰ এটা পপুলাৰ এপ যি হোৱাটছআপে সমগ্ৰ বিশ্বখন মাত্ৰ এটা সৰু জুপুৰিলৈ পৰিৱৰ্তন কৰিলে এই হোৱাটছআপৰ জৰিয়তে আমি বিভিন্ন ব্যক্তিৰ লগত কানেক্ট হ'ব পাৰো আমি বিভিন্ন ব্যক্তিৰ লগত ভিডিঅ' চাট কৰিব পাৰো আৰু আমি বিভিন্ন ব্যক্তিক উইদাউট এনি কষ্ট আমি অডিঅ' কল কৰিব পাৰো ব্ৰায়ান একটনৰ এপল আৰু ইয়াহুৰ দৰে কোম্পানীত কাম কৰাৰ এক্সপেৰিয়েন্স থকাৰ পাছতো টুইটাৰ আৰু ফেসবুক নিচিনা কোম্পানীয়ে তেখেতক কোনো কামত নাৰাখিলে ব্ৰায়ান একটনে হোৱাটছআপ ডেভেলপ কৰাৰ পাছত খুব কম সময়ৰ ভিতৰতে হোৱাটছআপ ফেসবুক আৰু টুইটাৰতকৈ পপুলাৰ হ'বলৈ আৰম্ভ কৰিলে বিশ্বৰ কোটি কোটি ইউজাৰে এই হোৱাটছআপ ডাউনলোড কৰি ইউজ কৰিবলৈ আৰম্ভ কৰিলে যি ফেসবুকে ব্ৰায়ান একটনক ৰিজেক্ট কৰিছিলে সেই ফেসবুকে কিনিবলগীয়া হৈছিল হোৱাটছআপ আৰু সেই ফেসবুকে ব্ৰায়ান একটনক পে কৰিবলগীয়া হৈছিল $19 বিলিয়ন যিটো ভাৰতীয় হিচাপত প্ৰায় 100 কোটিৰো অধিক আৰু ফেসবুকৰ যিজন ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গে ব্ৰায়ান একটনক ফেসবুকৰ শ্বেয়াৰ হোল্ডাৰ কৰিবলগীয়া হ'ল এতিয়া চাওক যিজন ব্যক্তিক ইন্টাৰভিউত ৰিজেক্ট কৰা হৈছিল সেই ব্যক্তিজনৰ এপটো ফেসবুকে কিনিবলগীয়া হৈছিল $19 বিলিয়ন আৰু ফেসবুকে তেখেতক লগতে শ্বেয়াৰ হোল্ডাৰো বনাবলগীয়া হ'ল বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ চৰকাৰী কামকাজৰ ক্ষেত্ৰতো হোৱাটছআপ ব্যৱহাৰ হ'বলৈ ধৰিলে বৰ্তমান লকডাউনৰ সময়ত আমাক ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিছে হোৱাটছআপত বিভিন্ন হোমৱৰ্ক আহে হোৱাটছআপত বিভিন্ন কোৰ্স মেটেৰিয়েল আহে যিখিনিৰ দ্বাৰা বৰ্তমান সময়ত ঘৰত বহি থকা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিছে আশা কৰোঁ আপোনালোকে এই ইনফৰমেশ্যনখিনি ভাল পালে যদি ভাল পালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে ফেসবুকৰ পেজটো লাইক কৰি ল'ব মই এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে প্ৰায় আনি থাকিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'